ওচৰলৈ লৈ যাওঁ। তুমি মোক বেয়া পাই থাকিবা দেই। পাৰিলে মোৰ মই বহুত বুজাবলৈ চেষ্টা কৰিলো দাদা। চাচোন তাই নুশুনে। ৰাতি কিমান হৈছে খবৰ আছে? এতিয়ালৈ ঘৰ সোমাবলৈ হোৱা নাই যে তোৰ? হস্পিটেল? কিবা এক্সিডেণ্ট হৈছে নেকি তোৰ পিতৃ? তেন্তে কাৰোবাক খুন্দিয়াইছ তই? সেইজনী ছোৱালী নেকি? যিজনী ছোৱালীৰ হাতত ধৰি তই মঞ্চৰ ওপৰৰ পৰা টানি লৈ গৈছিলি? ফ্ৰেণ্ড নে গাৰ্লফ্ৰেণ্ড? কেতিয়া কেনেধৰণে কথা ক'ব লাগে একো নাজানা ন? মোৰ বহুত ভয় হৈছে আছো। কেনেবাকৈ সেই ছোৱালীজনী তাৰ গাৰ্লফ্ৰেণ্ড নহয়তো? পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম মই। বহুত ভাল ছোৱালী তাই। আমাৰ ল'ৰাৰ অকাতৰ ওপৰত। আমাৰ ল'ৰা কোনো গুণে কম নহয়। কোনোটাই সেই ছোৱালীজনীহে ভাগ্যৱান হ'ব, যিয়ে মোৰ ল'ৰাক পাব। প্ৰব্লেমটো ক'ত? জন্ম, মৃত্যু, বিবাহ এইবোৰ চব বিধাতাই আগতে লিখি থৈ দিয়ে। তাত আমাৰ কৰ্মীয় একো নাই। দেউতাৰ এতিয়াই যাবলৈ হোৱা নাই অ' আইতা। তোমাৰ বিধাতাই কিবা ভুল লিখিছে। এতিয়াও দেউতাৰ বহুত কাম আছে। তাৰ বিয়া চাবলৈ আছে, মোৰ বিয়া চাবলৈ আছে, আমাৰ পোৱালীকেইটাৰ লগত খেলিবলৈ আছে। আৰু মই দেউতাক ইউৰোপ ফুৰাবলৈ লৈ যাম। মই ফুৰাম আইতা। মই দেউতাক ইউৰোপ ফুৰাম। বহুত কাম আছে দেউতাৰ। এনেকৈ যাব নোৱাৰে নহয়। তাক শান্তিত যাবলৈ দে অ' আই। তোৰ মাথাৰৰ বাবেই ৰৈ আছে। বৰ কষ্ট পাই আছে সি। যা ওচৰলৈ যা তাৰ। ভালকৈ শেষ বিদায়খন দি আহ তাক। মই নাই সংসাৰৰ নিয়ম। জীৱন মানে মৃত্যু। সি ৰৈ আছে তোৰ বাবে। Trust me. We did our best, bro. কিন্তু কিবাটো প্লিজ কিবা এটা কৰি মানুহজনক বচাওক। মই জানো আপুনি পাৰিব। মাল্টিপল অৰ্গেনছ ফেইলাৰ। এতিয়া আৰু তেওঁক কোনো মিৰাকলেও বচাব নোৱাৰে। আই ন' তুমি তেওঁ জীয়েকক লৈ বহুত কনচাৰ্ণ। কিন্তু তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডক বুজাব লাগিব। বুজিছো বহুত ডাঙৰ লষ্ট। কিন্তু ডেষ্টিনিত যি আছে সেয়াই কোনেও চেঞ্জ কৰিব নোৱাৰে। তেওঁ মোৰ গাৰ্লফ্ৰেণ্ড নহয়। We are just friends. Then she is very lucky. তোমাৰ দৰে ইমান কনচাৰ্ণ আৰু কেয়াৰিং ফ্ৰেণ্ড এজন পাইছে। অমা নকৰি নাথাকিবি অমাটো। নহ'লে মোৰ আত্মাটোৱে বৰ কষ্ট পাব তোক দুখত থকা দেখিলে।
মই চেষ্টা কৰিম দিয়া। মা তই চিন্তা নকৰিবি মোৰ শৰীৰটোহে যাবলৈ ওলাইছে আঁতোবাটো সদায় ইয়াতে থাকিব তহঁতৰ লগত মা আটাইকৈ সন্ধিয়াৰ পৰা একেলগে দেখি মোৰ বুকুখন হাত পৰি গৈছে মাতো তহঁত ইয়াৰ পৰা যা মোৰ টোপনি ধৰিছে মই শুব বিচাৰিছো মাতো দেউতা 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 কি হৈছে তোমাৰ দেউতা দেউতা ডক্টৰ কোনোবা আছেনে দেউতা দেউতা আজিৰ পৰা আৰু তোমাৰ বুকুখন হাত পৰিব দিয়া তোমাৰ জীৱনৰ পৰা এইখন পৃথিৱীৰ পৰা তুমি বেয়া পোৱা মানুহ এজন নাইকিয়া হৈ গ'ল তই এইবোৰ কি কৈ আছ মাতো তোমাৰ কাণ দুখনে যিটো স্পষ্টকৈ শুনিছে মই সেইটোৱে কৈছো কি হৈছে ধন আৰে কি হৈছে নকওঁ কিয় এনেকুৱাখন কৰিছ মোৰ কিন্তু বৰ ভয় লাগিছে ভয় তুমি সিদিনাখন কৰিব লাগিছিল মা যিদিনাখন তুমি দেউতাক কৈছিলা যে তেওঁ জীয়াই থকা তুমি যিমান কষ্ট পাই আছা
মৰি গলে চাগে ইমান কষ্ট নাপালা হয়। আৰু চোৱাচোন, দেউতাই তোমাক ইমানেই ভাল পাইছিল যে আজি তেওঁ তোমাৰ মনৰ ইচ্ছা পূৰ কৰি তোমাক সুখী কৰি আমাক সকলোকে এৰি থৈ গুচি গ'ল। মানুহে ইয়াত কি কৈছে ধোন? হা? ধোন! ক! তাক মিছা কৈছে বুলি ক! দেউতাই আমাক চিৰদিনৰ কাৰণে এৰি থৈ গুচি গ'ল। যাওক দে, ভালে কুশলে থাকিবি দেই শুন। ভয় নাখাবি, মই আহিম নহয়। ধুন না, তোমালোকে ঘৰত খবৰ দিয়া। অঙহী বঙহী ইষ্ট কুটুমক সম্পৰ্কীয় সকলোকে খবৰ দিয়াৰ ব্যৱস্থা কৰা। আইতা, আইতা! 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 আইতা কি হৈছে তোমাৰ? কি হৈছে? আইতা, কি হৈছে আপোনাৰ? আইতা, মা! আইতা, আইতা! আইতাক ভেন্টিলেশ্যনত ৰাখিছিল। ব'লা এবাৰ চাই আহিবা। নাযাওঁ, নোৱাৰিম মই। আজিৰ কাৰণে বহুত হ'ল, মোক মাফ কৰি দিয়া। মোৰ আৰু একেবাৰে শক্তি নাই। আইতাক এবাৰ চাবলৈ মন যোৱা নাই তোমাৰ? মন আছে, কিন্তু সাহস নাই। পাৰা যদি বুকুখন অলপ ডাঠ কৰি ভিতৰলৈ আহা। তুমিও মোক অকলশৰীয়া কৰিলা আইতা। মোৰ দেখোন এতিয়া নিজৰ বুলিবলৈ কোনোৱেই নাই। দেউতাও গুচি গ'ল, আৰু তুমিও চাগে এই সাধাৰণ কথাটোৰ বাবে তেওঁক ডিষ্টাৰ্ব দি কোনো লাভ নাই। তোমাৰ ল'ৰাই দেৰিকৈ অহাটো কোনো নতুন কথা নহয় মানে। আছে চাগে কোনোবা লগৰ ল'ৰাৰ লগত মদ চদ খাই, নাইবা কোনোবা ছোৱালীৰ লগত। নাই, সি মোক কথা দিছিল যে
সি আৰু কোনো ছোৱালীৰ লগত মই নিবিচৰালৈকে সম্পৰ্কত নাহিল আৰু তাৰ লগৰ সেই লাকি বোলাটোকো মই ফোন কৰিছিলো সি কৈছে কলেজৰ পিছৰ পৰা হেনো সি আমাৰ বিটুক লগেই পোৱা নাই থাকা তুমি ভাবি চিন্তি থাকা বহি থাকা অইনদিনা সি যদি যি কৰি নাথাকক কিয় মোক এটা ফোন নকৰাকে নাথাকে আজি সি ঘৰৰ পৰা ওলাই গৈছে সেয়াও ৰাতিপুৱাই